নমস্কাৰ আপোনালোকে চাই আছে ব্ৰেকিং থটছ ইউটিউব চেনেল আৰু আজি আমি কথা পাতিম কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ ওপৰত। 2020 চনৰ আৰম্ভণিৰ পৰাই পৃথিৱীখনে বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন হৈ আহিছে। প্ৰথম অৱস্থাত অষ্ট্ৰেলিয়াৰ জংঘলত লগা সেই বিধ্বংসী অগ্নিকাণ্ড, যাৰ বাবে লাখ লাখ নিৰীহ জীৱ-জন্তুৰ প্ৰাণ গৈছিল। তাৰ পিছত আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা তৃতীয় বিশ্বযুদ্ধ সদৃশ পৰিৱেশ আৰু বৰ্তমানে কৰোনা ভাইৰাছ। আমি আজি এই ভিডিঅ'টোত কৰোনা ভাইৰাছৰ বিষয়ে আলোচনা কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। কৰোনা ভাইৰাছ, যাক কোভিড-19 বুলি জনা যায়, এই ভাইৰাছবিধে যোৱা দুমাহৰ পৰা চীনৰ লগতে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। চীনৰ ৱাহান চহৰৰ চিফুড মাৰ্কেটৰ পৰা বিয়পা এই ভাইৰাছবিধ বৰ্তমান সমগ্ৰ বিশ্ববাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা 2,28,451 জন আৰু এই ভাইৰাছৰ দ্বাৰা মৃত্যুৰ সংখ্যা হৈছে 9,357 জন। আৰু গোটেই বিশ্বৰ চিকিৎসকসকলৰ অপ্ৰাণ চেষ্টাৰ ফলত 83,254 জন লোকে ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে। গোটেই বিশ্বৰ ভিতৰত চীনতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা বেছি। চীনত 80,928 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত, তাৰে ভিতৰত মৃত্যু হৈছে 3,245 জনৰ। আৰু দ্বিতীয়তে আছে ইটালী। ইটালীত 35,713 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত, 2,978 জন লোক এই ভাইৰাছৰ ফলত মৃত্যু ঘটিছে। আৰু তাৰ পিছতে আছে ইৰাণ। ইৰাণত 18,407 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আৰু 1,284 জন লোকৰ মৃত্যু ঘটিছে। বৰ্তমান সময়ত ভাৰতত 178টা পজিটিভ কেছ পোৱা গৈছে, তাৰে ভিতৰত 4 জন লোকৰ মৃত্যু ঘটিছে। ভাৰতৰ মহাৰাষ্ট্ৰত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ সংখ্যা সকলোতকৈ বেছি, 49 জন। আৰু দ্বিতীয়তে আছে কেৰালা। কেৰালাত 28 জন লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। বৰ্তমান সময়ত এই কৰোনা ভাইৰাছক গ্ল'বেল পেণ্ডেমিকৰ আখ্যা দিয়া হৈছে, অৰ্থাৎ গোলকীয় মহামাৰী। ইয়াৰ আগলৈকে 1720 চনত প্লেগ, 1820 চনত কলেৰা আৰু 1920 চনত স্পেনিছ ফ্লুক গ্ল'বেল পেণ্ডেমিকৰ আখ্যা দিয়া হৈছিল, অৰ্থাৎ গোলকীয় মহামাৰীৰ আখ্যা দিয়া হৈছিল। কৰোনা ভাইৰাছৰ লক্ষণসমূহ আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাই আছে। ভিডিঅ'টো পজ কৰি এই লক্ষণসমূহৰ বিষয়ে পঢ়ি ল'ব, কাৰণ আমি এটা এটাকৈ পঢ়ি যাবলৈ হ'লে বহুত সময় লাগিব। তাৰোপৰি ইয়াৰ কি সাৱধানতা ল'ব লাগে বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, এইকেইটাও পঢ়ি ল'ব। আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে বৰ্তমান সময়ত এই কৰোনা ভাইৰাছৰ ভেকচিন তৈয়াৰ হৈ উঠিছে আৰু এই ভেকচিন তৈয়াৰ কৰিছে আমেৰিকাই। আৰু এই ভেকচিনবিধৰ হিউমেন ট্ৰায়েল চলি আছে। জেনিফাৰ হালেৰ নামৰ মহিলাগৰাকীয়ে প্ৰথমগৰাকী হিউমেন বিং, যাৰ ওপৰত এই ভেকচিনবিধ প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছে। যদিও এই ভেকচিনবিধ তৈয়াৰ হৈ উঠিছে, তথাপিও এই ভেকচিনবিধ বজাৰত উপলব্ধ হ'বলৈ কেইমাহমান সময় লাগিব। কৰোনা ভাইৰাছৰ লগত যুঁজ দিবলৈ অসম চৰকাৰেও বহুকেইটা প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। অসমৰ সকলো ধৰণৰ বিদ্যালয় মহাবিদ্যালয়সমূহ অহা 29 মাৰ্চলৈ বন্ধ দিয়াৰ সিদ্ধান্ত কৰিছে চৰকাৰে। অহা 22 মাৰ্চত এই কৰোনা ভাইৰাছৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউ ঘোষণা কৰিছে, দিনৰ 7টাৰ পৰা ৰাতি 9টালৈ। গতিকে ৰাইজসকল, আপোনালোকে এই জনতা কাৰ্ফিউক সমৰ্থন জনাব বুলি আশা কৰিলোঁ। গতিকে ৰাইজসকল, আপোনালোকে সাৱধানতা অৱলম্বন কৰক, সজাগ থাকক, চাফ চিকুণতা বৰ্তাই ৰাখক। ঘৰৰ যিকোনো নিত্য ব্যৱহৃত সামগ্ৰী আনি ঘৰত মজুত কৰি ৰাখক, যাতে যিকোনো সৰু সুৰা বস্তুৰ বাবে আপোনালোকে আকৌ বজাৰলৈ যাবলগীয়া নহয় বা ভিৰৰ মাজলৈ যাবলগীয়া নহয়। আৰু বিশেষ প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰলৈ নোলাব। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কৰোনা ভাইৰাছৰ বিষয়ে জ্ঞাত হয় আৰু সজাগ হ'ব পাৰে। ধন্যবাদ।